হৈ গ'ল কালাৰটো চাওক কিমান ধুনীয়া আহিছে খাবলৈ চাগে ধুনীয়া হ'ব আৰু নমস্কাৰ ভণ্টি হয় দে মোৰ তাৰপিছত আজি এতিয়া মাহঁতৰ ঘৰত আছোঁ আমি দুইজনে গোট খাইলে তাইও ঘৰৰ পৰা আহিলে মই মাতিলোঁ ফোন কৰি পিনে আহ বোলো মই আহিছোঁ সেইকাৰণে আহিলে তাৰপিছত এতিয়া দুইজনে হাঁহ মাৰিম হাঁহৰ মাংস বনাম আপোনালোকে চাই থাকিবচোন লগত ডেকেৰুৱা হাঁহ কোনে কোনটো কৈছা ডাঙৰ বুজিছোঁ ডেকেৰুৱা খাব বুঢ়া হ'লে খাবলৈ টান হ'ব নাই যিকোনো এটা লৈ যাওঁ নিয়মটো কৰি থৈ গৈছোঁ দেই তেল ওলাবলৈ আৰম্ভ হৈছে আৰু ওলাব হাঁহটো পুৰা হৈ গ'ল মই সেইটো কাৰণে ধুই ল'ম ৰাতি ইমান ভাল আৰু আমাৰ কুকুৰটো এইকণতে শুই থাকে
লাগে নি তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী ভাগৱতী জৈন মই কোমোৰা এই দৰঙৰ সিপাৰলৈ যাওঁগৈ নাই আছে বৰ ডাঙৰ কোমোৰা এটা আছে সেই লোকেল তাতে যাওঁ নহ'লে এইটো টেষ্ট চাবহি লাগিব কিন্তু আকৌ বন্ধই কৰি দিব মই যাওঁ এই দৰঙৰ ইমান চোকা আছে এখন কিমান টকা বুলি আহিব এই পানী টুকিব লাগিব নি বাৰু পানীটো দুশ দিয়াতে টুকিব নালাগিলে হেৰি পানী অকণমান এইটো অকণমান দিব লাগিব এইটো অকণমান দিব লাগিব কলো কি উলিয়ালি
দেখোনো কাটিব বাহন কৰিলেও দাখন হ'বনে সেয়াই কাটিমে ন কাটি দিম নাই যোৱা সুধিটো দিলে বেলেগ কথা সজাই দিব লাগে মছলাবোৰ শুদ্ধ কৰি দিম সুন্দৰ কৰি দিবি লেতেৰা কৰি ল মানুহৰ লেতেৰা
হৈছেনে আৰু হৈছেগৈ আৰু কিবা কিবি লাগিব নি আৰু নালাগে হৈছেগৈ অঁ কালাৰটো চাওক কিমান ধুনীয়া হৈছে খাবলৈ চাগে ধুনীয়া হ'ব আৰু ভাল হৈছে